Hi everyone, welcome to my YouTube channel Parveen's Family. আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ ওচৰত লৈ আহিছো। এয়া দেখিছে আজি বনাইছো ঈদৰ পিঠা অৰ্থাৎ ঈদৰ নাস্তা বনাই আছো। এয়া দেখিছে এতিয়া ফাৰ্ষ্টে আমি বনাব লৈছো নিমকিখিনি মানে ডাঙৰ নিমকিখিনি আৰু এইফালে আম্মাই ধুনীয়াকৈ এই ময়দাখিনি মাৰি লৈছে আৰু এতিয়া আমি গোল গোলকৈ এয়া দেখিছে লাডু কৰি আছো আৰু এইফালে মই নমাই আছো কেৰাহীটো যেহেতু মানে ডাঙৰ কেৰাহীটো ওপৰত ৰাখা হৈছে সেইকাৰণে হেতুত যেহেতু নিমকিখিনি ভাজ দিম সেইকাৰণে ভাজিবৰ কাৰণে কেৰাহীটো নমালো তাৰ পিছতে মই লাগি গলো বেলিবৰ কাৰণে যেহেতু দুজনীয়ে কৰিলে জলদি হ'ব সেইকাৰণে মা হেফালে বেলি আছে ময়ো এফালে বেলি আছো আৰু এয়া দেখিছে আধা আধি আমাৰ এতিয়া বেলি হৈ গৈছে এয়া আম্মাই বেলি আছে আৰু মায়ে বেলি থাকাৰ মই অলপ ভিডিঅ' কৰি দিছো তাৰ পিছত এয়া দেখিছে বেলি হৈ আছে তাৰ পিছতে মই এনেকৈ ভাজ দিবলৈ ইয়াতে তেলতে ভাজি যাওঁ আৰু সেই কাৰণে মই এনেকৈ তেলখিনি দি গৰম হৈছে নে নাই চাইছো আৰু এইফালে মই অলপ আপোনালোকক দেখাবৰ কাৰণে এনেকৈ মোবাইলটো থৈ লৈছো আৰু এইফালে দেখিছে তেল যেহেতু অলপ গৰম হৈছে আৰু মই নিমকিখিনি এনেকৈ অলপ ফুটা ফুটা কৰি দিছো যেহেতু পুৰি নিচিনা এটো ফুলি যাব সেই কাৰণে মই এনেকৈ ফুটা ফুটা কৰি দিছো যাতে মই নিমকিখন ভাজ দিয়াত কোনো অসুবিধা নহয় হেয়া দেখিছে মই এতিয়া এয়া এখনকৈ এয়া দেখিছে মই নিমকি এনেকৈ ভাজ দি গৈ আছো যেহেতু এখনকৈ ভাজ দিব পাৰি কিন্তু মই 4খন 5খন ভাজ দিয়া অভ্যাস আছে সেইকাৰণে মই এয়া দেখিছে এফালৰ পৰা মই এখন কৰি এয়া ভাজ দি গৈছো আৰু এবাৰতে মই 5খন 6খনকৈ এনেকৈ ভাজ দিম এ চাই থাকিব আৰু আপোনালোকক যাতে আমাৰ ঈদটো কেনেকৈ পালন কৰো যিসকলে নাজানে তেওঁলোককো মই এই ভিডিঅ'টোৰ যোগেদি দেখুৱাব চেষ্টা কৰিছো আৰু এইফালে দেখি আছে নিমকিখিনি ভাজ দি আছো আৰু যিকিখন অলপ ৰঙচুৱা হৈছে সেইখন মই এনেকৈ নমাই দিছো মানে গেছটো অকমান হাই ফ্লেমতে ৰাখিছো আৰু এইফালে দেখিছে মই এখনকৈ নিমকি এনেকৈ ভাজি আছো আৰু মা তলত বহি পেলাই ধুনীয়াকৈ বেলি আছে যেহেতু মই ওপৰতে ভাজিছো আৰু এইফালে দেখিছে এয়া ধুনীয়া একদম ৰঙচুৱা হৈছে এবাৰ নিমকিখিনি বহুত বেছি ধুনীয়া হৈছে আৰু মা যেহেতু ময়দাখিনি অলপ ভালকৈ খচিছে খচাৰ লগতে কথা যিমানে ভালকৈ খচিব পাৰিব ময়দাখিনি সেই সিমানে সফট হ'ব নিমকিখন আৰু ৰিফাইন অলপ বেছিকৈ দিলে ভাল হয় তেতিয়া নিমকিখন অলপ মচমচীয়া হয় আৰু এইফালে দেখিছে এয়া নিমকিখন নমাই দিছো আৰু এইফালে মই এইখিনি ওপৰত আনি উঠাই লৈছো যেহেতু তলৰ পৰা ল'বৰ কাৰণে অলপ কষ্ট হয় আৰু এইফালে দেখিছে এইখিনি নিমকি হৈ গৈছে আৰু কেইখনমান আছে সেইখিনিও মা এনেকৈ তলৰ পৰা বেলি দি আছে মই এনেকৈ ওপৰতে এনেকৈ ভাজ দি আছো কেৰাহীতে ভাজ দিছো বাৰু আৰু এইফালে এয়া দেখিছে হৈ গৈছে হি আৰু মই ভাজি থাকোতে এয়া দেখিছে ৰাতি হৈছে মই আবেলিৰ পৰা ভাজিছো আৰু এইফালে সন্ধিয়া হৈ গ'ল আৰু মায়ে অলপ ভিডিঅ' কৰি দিছিল যেহেতু জলদি মই ভাজি আছিলো আৰু এইফালে মায়ে এখনকৈ নিমকি দেখাই দিছে বাৰু আৰু এতিয়া গোটেইখিনি নিমকি ভাজি হৈ গ'ল এতিয়া মই এনেকৈ কন্টেইনাৰত ভৰাম আৰু তেল ইয়াৰ পৰা যেহেতু অলপ ৰিফাইন ওলাব লাষ্টৰ ফালে সেইকাৰণে মই এনেকৈ পেপাৰ কেইখনমান পাৰি দিছো যাতে ৰিফাইনটো ওলাই পেলাই পেপাৰ কেইখনে খুহি লয় সেইকাৰণে মই এনেকৈ পেপাৰ কেইখন পাৰি দিছো আৰু এইফালে মোৰ এয়া কন্টেইনাৰত ভৰাই হৈ গ'ল নিমকি আৰু এইখিনি হৈ গ'ল আৰু এইটো হৈছে নেক্সট ভিডিঅ' মানে নেক্সট ডে হয় নেক্সট ডে মৰ্নিং আৰু এইফালে আমি পাছদিনাখন এয়া বনাব ওলাইছো সৰু নিমকি আৰু কিছুমানে কাটাকলিও বুলিও কয় সৰু নিমকি বুলিও কয় আৰু এইফালে মা ৰিফাইন ময়দা এনেকৈ কালজিৰা কলা নিমখ দি এনেকৈ ধুনীয়াকৈ এয়া ময়দাখিনি মাৰি লৈছে আৰু যেহেতু মোৰ অলপ কষ্ট লাগে ময়দাখিনি মাৰিবৰ কাৰণে সেইকাৰণে মায়ে এনেকৈ মাৰি পেলাই এনেকৈ বেলি দিছে মই কাটি যাম এয়া দেখিছে মই এয়া সৰু নিমকিখিনি এনেকৈ কাটি আছো আৰু এইফালে এতিয়া মই নিমকিখিনি এনেকৈ পেপাৰ এখন পাৰি পেলাই ডলাত লোৱা নাই অৱশ্যে এখন ডাঙৰ থাল হয় মই থালতে এনেকৈ পেপাৰ পাৰি লৈছো আৰু এইফালে মই নিমকি দেখিছে তলত বহি লৈছো ধুনীয়াকৈ বেলনা পেৰাত মই এনেকৈ বেলি ধুনীয়াকৈ কাটি পেলাই এনেকৈ থৈ গৈছো আৰু এয়া দেখিছে পিছৰখনো মই এনেকৈ সেম তেনেকৈ এনেকৈ কাটিম এয়া দেখিছে ভিডিঅ'টো অলপ স্পীড কৰি দিছো যেহেতু ভিডিঅ'টো বহুত বেছি দীঘল হয় আৰু এইফালে হৈ গ'ল আমাৰ নিমকিখিনি দুইখনতে হৈ গ'ল এয়া এইফালে মায়ে জলদি ভাজি গৈছে যেহেতু আৰু নাস্তা আছে বনাবৰ কাৰণে সেইকাৰণে এয়া দেখিছে হৈ গৈছে ভাজি আৰু এইফালে এইখিনি আমাৰ হৈ গ'ল
এতিয়া আহিছে আমাৰ নানি অৰ্থাৎ আইতা এয়া নানি আহিছে ইফতাৰী লৈ পেলাই যিহেতু আজি আমাৰ ঘৰত ৰোজা ৰাখা নাই সেইকাৰণে নানিয়ে ইফতাৰী লৈ আহিছে আৰু এইফালে মই কাটি আছোঁ নাৰিকল নাৰিকলটো বাৰু বখলিওৱা হৈ আছিল মই অনলি এনেকৈ কাটি লৈছোঁ আৰু কাটি পেলাই ধুনীয়াকৈ বাকলিটো এৰাই পেলাই এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি লৈছোঁ এয়া দেখিছে মায়ে ধুনীয়াকৈ ভাজি দিছে নাৰিকলখিনি আৰু নাৰিকলখিনি বনাওঁতে কি হ'ল ভিডিঅ' কৰিব পাহৰি থাকিলোঁ সেইকাৰণে এইফালে খাজুৰিখিনি বনাওঁতেও মানে খচোতে ময়দাখিনি মাৰোঁতে ভিডিঅ' কৰিব পাহৰিলোঁ যিহেতু এয়া মই ধুনীয়াকৈ কাটি লৈছিলোঁ এতিয়া ভাজি থকাৰ সময়ত মই ধুমাধুম মনত পেলাই ভিডিঅ'টো কৰিলোঁ আৰু এইফালে আমাৰ খাজুৰি হৈ গৈছে এয়া দেখিছে মই তেলৰ পৰা নমাই দিছোঁ তাৰপিছতে বনাম লস্কৰা যিহেতু এইটো নাৰিকলৰ লস্কৰা বনাম সেইকাৰণে নাৰিকলখিনি এয়া দেখিছে ধুনীয়াকৈ বাকলিটো এৰুৱাই পেলাই মিক্সাৰত এতিয়া মাৰি ল'ম মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি পেলাই এয়া দেখিছে মিহি মিহিকৈ এতিয়া এয়া ভালদৰে মাৰি লৈছোঁ এইখিনি জোখাৰে এইখিনি যিমানখিনি নাৰিকল তাৰ জোখেৰে মই এনেকৈ চেনি লৈছোঁ এবাটি পুৰাপুৰি এবাটিয়ে ল'ম চেনি এয়া মই চেনিখিনি এক বাটি চেনি লৈছোঁ যিমানখিনি নাৰিকল আছে তাৰ জোখত মই এনেকৈ চেনি এবাটি লৈছোঁ আৰু এইখিনি মই ধুনীয়াকৈ চামুচেৰে এনেকৈ সানি ল'ম গোটেইখিনি মিহলি কৰি ল'ম এয়া আৰু যিহেতু চামুচে অলপ কৰিব কষ্ট লাগিছিল সেইকাৰণে মই হাতেৰে গোটেইখিনি এনেকৈ মিক্স কৰি ল'লোঁ তাৰপিছতে এটা কেৰাহীত এনেকৈ ইলাইচি আৰু কাজু বাদাম দি মই এনেকৈ গেছটো ল' ফ্লেমত দি পেলাই মই এনেকৈ এইখিনি ধুনীয়াকৈ এনেকৈ ভাজি আছোঁ আৰু এইফালে দেখিছে অলপ অলপ চেনিখিনি গলিব লৈছে আৰু এইফালে অকণমান টান হৈছে তাৰপিছতে আমি মা আৰু মই দুইজনীয়ে এনেকৈ বৰফ অলপ লৈ হাতেৰে লাডু কৰিলোঁ যিহেতু বহুত বেছি গৰম হৈ থাকে সেইকাৰণে আমি বৰফৰ হেৰিটো চপাই লৈছোঁ যাতে আমাৰ হাতত গৰমটো অলপ কমকৈ লাগে আৰু এয়া আমাৰ হৈ গ'ল নাৰিকলৰ লাড়ু ৰেডি আমি লস্কৰা বুলিয়ে কওঁ বাৰু নাৰিকলৰ লাড়ু বুলিও ক'ব পাৰে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব